ঠাণ্ডা পৰিছে মানে দেখাটো পাইছে পুৰা চবফালে কলি কলি হৈ আছে হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ সকলোৰে ভালেই মই ত্ৰিনয়ন মোৰ ইউটিউব চেনেল #ৰাইটমিনিয়ালৈ সকলোকে স্বাগতম জনাইতো মৰ্ণিং আৰম্ভ কৰিলোঁ এটা ফ্ৰেছ ভিডিঅ' তো গৈ আছোঁ মই আজি দেওশাল মন্দিৰত তো মোৰ লগত আৰু এজন যাব চ' সেইটো কাৰণে মই যাব লাগিব এতিয়া টাউনত তো টাউনৰ পৰা ভিডিঅ'টো কণ্টিনিউ কৰি যাম তো এতিয়া মই আছোঁ বাইপাছত তো ফ্ৰেণ্ডছ চাব পাৰে দেখা পাইছে বাইপাছত পুৰা কুঁৱলী হৈ আছে ফগ হোৱাইট পুৰা কুঁৱলী সেইটো কাৰণে ঘৰৰ পৰা দেৰিকৈ ওলালোঁ মানে মই ঘৰৰ পৰা 8টা মানত ওলোৱা কথা আছিলে তো এতিয়া টাইম হৈ গ'ল 9:50 মানে 10টা বাজিব হ'ল চ' চাব পাৰে কেনেকুৱা ৱেডাৰ হৈ আছে So friends, good morning. So friends, দেখা পাইছে মানে একদম লেতেৰা ঠাণ্ডা পৰিছে মানে কি কম মানে বাইক চলাব পৰা নাই 50ৰ ওপৰত তো বাইকত ফিউল একেবাৰে নাই টিপ কৰি আছে তো অলপমান তেল ভৰাই লওঁ এই পেট্ৰল পাম্পটোত So friends, ইয়াতে ভৰাই ল'ব লাগিব অলপমান ফিউল কিন্তু ফিউল ভৰাব আহোঁতে দেখা পাইছে কিমান ঠাণ্ডা পৰিছে বা লেতেৰা ঠাণ্ডা তো ফ্ৰেণ্ডছ ফাইনেলি আহি পাই গ'লোঁ টাউনৰ মাজত তো টাউনৰ মাজত আহি পোৱাৰ লগে লগে মানে ৰ'দটো আহি গৈছে চ' ৰ'দটো অহাৰ কাৰণে মনটো ভাল লাগিছে ঘৰৰ পৰা বহুত ঠাণ্ডাত আহিছোঁ চৰ্দি লাগি গৈছে পূৰা কুঁৱলী পৰি আছিলে তো ভিডিঅ' কৰা নাছিলোঁ সেইটো খুটিকটীয়া তো এইটো জেগাৰ নাম হৈ গ'ল খুটিকটীয়া মানে টাউনৰ ভিতৰতে আছিলোঁ এতিয়ালৈকে তো লগৰটোক লগ পালোঁ আৰু লগৰটোক লগ পাই কৰি মানে এতিয়া টাউনৰ পৰা ওলাই দিছোঁ তো ইয়াতে বেছি মটৰ ব্লগিং নকৰোঁ তো বতৰটো পূৰা ঠাণ্ডা পৰি আছে ন দেখা পাইছে গ্লভছ খুলিব লগা হয় কাৰণ বাৰে বাৰে কেমেৰাটো অন কৰিবৰ কাৰণে তো ৰহা কামপুৰ ঢিং তো ৰহাৰ কাৰণে চিধা কামপুৰৰ কাৰণে এফালে ঢিঙৰ কাৰণে সেইফালে যাব লাগিব তো ফ্ৰেণ্ডছ ফাইনেলি আহি পাই গ'লোঁ ডিমৌ চাৰিআলি তো এইটো দেখা পাইছে ডিমৌ চাৰিআলি তো আমি যাব লাগিব ষ্ট্ৰেইট কাৰণ আমি গৈ আছোঁ যিহেতু জাগিৰোড তো চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰক শেষলৈকে ক'ত যাওঁ কি কৰোঁ তো থাম্বনেইল চাইটো গম পাইছে কিন্তু মই গম পোৱা নাই ক'ত যাম তো ফাৰ্ষ্ট মন্দিৰত যাম বুলি জানো তো মন্দিৰৰ পিছত ক'ত যাম এতিয়ালৈকে প্লেনিং চলা নাই তো মন্দিৰৰ পৰা ওলাইহে প্লেন কৰিম ক'ত যাওঁ মানে সময়ৰ ৰহা টোল গেট পাই গ'লোঁ তো ইয়াতে বাইকৰ কাৰণে কোনো টোল নাই তো আমি ছাইডত দি ওলাই দিব পাৰিম মজাকৈ এটা মানে গাড়ীৰ কাৰণে দিব লাগে তো তো এইটো দেখা পাইছে ৰহা টাউনখন মানে দিনক দিনে উন্নত হৈ গৈ আছে তো ইয়াতে যেতিয়া 2 বছৰ আগত আছিলোঁ তো ইমান এটা মানে নাছিলে দোকান চোকানবিলাক চ' এতিয়া চাব পাৰে দোকানে ভৰ্তি হৈ গ'ল চব ছাইডত পুৰা দোকান ফুল কিবা কিবি তো মানে টাউন লগা হৈ গ'ল আজিকালি চ' ফ্ৰেণ্ডছ মানে আহি বৰ্তমান পালোঁ ধৰমটোল মই বৰ্তমান ধৰমটোলত আছোঁ তো ইয়াতে আছে এটা শ্ৰী বিষ্ণু মন্দিৰ তো ইয়াতে বিষ্ণু মন্দিৰত সোমাই সেৱাভাগ কৰি ল'লোঁ ইয়াৰ পৰা গৈ আছোঁ এতিয়া দেওশাল মন্দিৰ তো ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকিব মোৰ লগত আছে আজি বিশাল কি আছে মোৰ লগত বিশাল আছে তো আজি আহি কেনেকুৱা লাগিছে বজা ন মানে এই মন্দিৰভাগত আজি মানে প্ৰথম আহিছোঁ তো আগতে অহা নাছিলোঁ তো মন্দিৰভাগত সোমাই ভাল লাগিছে মই আজি প্ৰথম আহিছোঁ তো নেক্সট এতিয়া গৈ আছোঁ দেওশাল মন্দিৰ তো ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকিব তো ইয়াতে মানে মন্দিৰৰ ভিতৰত ভিডিঅ' এলাও নাই চ' ভিডিঅ' সেইটো কাৰণে ভিতৰৰ পৰা কৰিব পৰা নাই তো বাহিৰৰ পৰা দেখাই দিছোঁ মন্দিৰটো চাব পাৰে এইটো হৈছে বিষ্ণু মন্দিৰ চ' ফুলনি মানে বাগিচা মানে ফুলনি ইয়াতে তো এতিয়া বিষ্ণু মন্দিৰৰ পৰা ওলাই পেলাই আহি আছোঁ দেওশাল মন্দিৰত তো এইটো হৈছে নেলি বজাৰ হয় তো দেখা পাইছে নেলি হয় তো নেলিৰ পৰা আৰু বেছি দূৰ নাই ইয়াৰ পৰা অলপ দূৰ আছে তো ইয়াৰ পৰা বঙাইগাঁও হৈছে 250 কিলোমিটাৰ শ্বিলং হৈছে 130 কিলোমিটাৰ আৰু গুৱাহাটী হৈছে মাত্ৰ 71 কিলোমিটাৰ চ' এফালে গোটেই চাব পাৰে পাহাৰ কাটি শেষ এইটো ৰাস্তাত কি হয় ৰং ছাইডত আহি থাকে গাড়ীবিলাক হয় ইয়াতে পাই গ'লোহি ফ্ৰেণ্ডছ দেওশাল মন্দিৰ তো এটা স্পীড লিমিট দি দিছে 50 তো আমি বাৰু 50টো নাযাওঁ কাৰণ যিহেতু যাম যেতিয়া মন্দিৰত তো ইয়াতে এতিয়া মানে উৎপাত লাগি যাব পূৰা বাইক থোৱাৰ কাৰণে পূৰা উৎপাত লাগি যাব এতিয়া চাই থাকক কি হ'ব বা এটা বাইক থোৱাৰ কাৰণেও মানে পূৰা জাম লাগি যায়
ইয়াতে প্ৰসাদ চসাদ দিলে প্ৰসাদ চসাদ খাই কৰি ল'লোঁ মানে এতিয়া যামগৈ আৰু মানে ক'ত যাওঁ এতিয়ালৈকে প্লেন হোৱা নাই কিন্তু ক'ৰবাত যাম তো তাৰ আগতে ভোক লাগিছে তো খাই লওঁ ন কিবা কিবি ফ্ৰেণ্ডছ মানে এতিয়া দেওশাল মন্দিৰৰ পৰা ওলাই দিলোঁ তো এইখনতে মানে ওচৰত এখন হোটেল আছিলে তো হোটেলতে মানে কিবা কিবি খালোঁ তো খাই পেলাই ভাবিলোঁ মানে বেছি দূৰত নাযাওঁ তো সময় হৈ গ'ল 12:30মান বাজিছে সময় এতিয়া তো ভাবিলোঁ মানে এইটো ক'ত যাম এতিয়া আমি এতিয়া মানে ভাবিলোঁ আমি গোপাল কৃষ্ণ চাহ বাগিচাত যাম তো ভিতৰতে কিবা ব্ৰিজ চিজ বোলে আছে তো ভিডিঅ'টো শেষলৈকে চাই থাকক গম পাব টাইম হৈ গ'ল 12:30 তো 12:30 হোৱাৰ কাৰণে আমি বেছি দূৰৰ জেগাত যাব নোৱাৰিম এতিয়া তো আমি সেইটো কাৰণে যাব লাগিব এতিয়া ওচৰতে এটা প্লেচ আছে গোপাল কৃষ্ণ বুলি কোৱা তো সেই গোপাল কৃষ্ণ টি ষ্টেটৰ ভিতৰত যাম তো টি ষ্টেটখন মানে অলপ ডাঙৰ হয় তো দেখিলে গম পাব তাতে ব্ৰিজ চিজ আছে আপোনাৰ যিবিলাক ব্ৰিটিছৰ দিনৰ ব্ৰিজ তো ভিডিঅ'টো কণ্টিনিউ কৰি চাই গৈ থাকক গোপাল কৃষ্ণৰ ওপৰত নি আছোঁ আপোনালোকক আমি আগতে এইটো ৰাস্তা দি আহোঁ ন তো এতিয়া যাব লাগিব চিধা নে এইটো ছাইডত চিধা তো ইয়াৰ পৰা যাব লাগিব চিধা ৰাস্তাত তো এইফালে চাব পাৰে পূৰা চাহপাত পূৰা ওপৰলৈকে চাহপাত আছে তো ইফালেও চাহপাত আছে ওপৰলৈকে তো এইফালে ফুলি আছে ভেট তো ইয়াতে আগতে আমি খানা চানা বনাই খাইছিলোঁ তো চাব পাৰে এতিয়া ইয়াতে পূৰা চাহপাত লগাই দিলে নতুনকৈ আগতে মানে ইয়াতে চাহপাত একো নাছিলে তো ইয়াতে খানা খাব পাৰি আৰু কোনো ফেঞ্চিং লগোৱা নাছিলে তো এতিয়া ফেঞ্চিং লগাই পেলাই মানে গোটেই ব্লক কৰি দিছে ধুনীয়াকৈ চাহপাত লগাইছে তো আগত মানে চব মুকলি আছিলে এইবিলাক জেগা যোৱা নেকি এপাক ব'লা মানে আমি আগতে যেতিয়া আহিছিলোঁ তো এইখিনি পাই ৰিটাৰ্ণ হৈ দিছিলোঁ তো আজি ভাবিলোঁ অলপ আগলৈকে যাওঁ কি আছেনো চাই আহোঁ আগত গৈ তো চাই থাকক ভিডিঅ'টো মজাকৈ তো ফ্ৰেণ্ডছ মানে বৰ্তমান আছোঁ এতিয়া গোপাল কৃষ্ণৰ মাজত তো এইটো দেখা পাইছে খেৰৰ ঘৰ এটা আছে তো খেৰৰ ঘৰটোতে লগৰটোৱে ক'লে মানে ফটো উঠাই বোলে তো ফটোকেইটা উঠিম তো ফটোকেইটা চাব পাৰিব মোৰ ইনষ্টাগ্ৰাম আইডিটো আহিব মোৰ ডেছক্ৰিপশ্যনত লিংক থাকিব তো তাত গৈ চাব পাৰিব ফটোকেইটা তো এখন হৈছে গোপাল কৃষ্ণ টি ষ্টেট চাব পাৰে চবফালে চাহপাত বাগান আছে তো মই মাজত গৈ ভালকৈ দেখাম এইটো একদম চাহপাত বাগানৰ লাষ্টলৈ গুচি আহিলোঁ তো সিফালে আৰু দূৰ আছে চাহপাত বাগান তো সেইফালে নাযাওঁগৈ তো ইফালে কেইটামান মানে ব্ৰিজ আছে তো ব্ৰিজত যদি যাব দিয়ে তো ব্ৰিজকেইটা দেখাম তো ভিডিঅ'টো শেষলৈকে চাই থাকক সেইটো চাব পাৰে মানে আগতে যেতিয়া আহিছিলোঁ ইয়াতে গেট ছেটৰ ব্যৱস্থা নাছিলে তো এতিয়া গেট ছেট লগাই দিলে ইয়াতে তো এতিয়া গৈ আছোঁ মানে নতুন দলংখনৰ ওচৰত তো ফ্ৰেণ্ডছ মানে এতিয়া দলংখনৰ ওচৰত আহি আছোঁ যিখন মেইন দলং আছে তো সেইখনৰ ওচৰত আহি আছোঁ এতিয়া তো যিখন গাড়ী একদম উঠিব নিবিচাৰে কাৰণ মানে বহুত গাঁত আছে ন তো সেইটো কাৰণে উঠিব বিচৰা নাই তো দেখা পাব পাৰে দুফালে একদম পাহাৰৰ মাজত অহা নিচিনা ফিল হৈ গৈছে পূৰা যে পাহাৰৰ মাজত আহিছোঁ এইখিনি জেগাত আহি লৈ পেলাই তো অলপ আগত দলংখন আছে তো দুটা উঠিব নোৱাৰি কাৰণে লগৰটোক খোজকাঢ়ি যাব দিলোঁ তো খোজকাঢ়ি গৈ সি তাত ৰখি আছে তো ব'লকচোন ভিডিঅ'টো চাই থাকক চ' ফ্ৰেণ্ডছ বৰ্তমান মোৰ SJKM 7 ষ্টাৰ আছে দলঙৰ ওপৰত তো এখন দেখা পাইছে গোপাল কৃষ্ণ চাহ বাগিচাৰ নতুন দলংখন তো সেই নতুন দলংখনত আছোঁ মই এইটো ভিডিঅ'টো চাই গৈ থাকিব মজা কৰি মই ওলমা দলংখনো আপোনালোকক দেখাব ট্ৰাই কৰিম তো ভিডিঅ'টো চাই গৈ থাকিব মজাকৈ এতিয়া মানুহ চবেই মানে ফটো চটো উঠি আছে মজা কৰি তো চাই থাকক ভিডিঅ'টো মজাকৈ তো ফ্ৰেণ্ডছ মানে মই বৰ্তমান আছোঁ এতিয়া গোপাল কৃষ্ণ চাহ বাগিচাৰ এই নতুন দলংখনত আছোঁ চ' দেখা পাব পাৰে কিমান ধুনীয়া দলং এখন পূৰা ৰং চং কৰি দিছে বহুত পুৰণা দলং হয় তো এইটো মানে পূৰা ব্ৰিটিছৰ দিনৰ দলং হয় ন তো চাব পাৰে এখন হৈছে পুৰণা নতুন দলংখন তলদি এখন নদী নে কলং এখন নামটো জানা নেকি তো এখন কিবা কলং নে নদী এখন বৈ গৈছে তো নামটো নাজানো তো নামটো যদি জানো বাৰু পিছত কৈ দিম আৰু যদি আপোনালোকে জানে কমেণ্ট কৰি জনাবচোন নামটো কি হয় তো এখন দেখা পাইছে গোপাল কৃষ্ণ চাহ বাগিচাৰ ওপৰত থকা এখন দলং তো অলপ আগত গৈ মানে ওলমা দলংখন আছে সৰু হয় সেইখন ব্ৰিজ তো সেইখন ব্ৰিজত গৈ আছোঁ তো ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক ইফালে আমাৰ চুলি তুলি পূৰা ঠিক কৰি আছে ফটো উঠিবৰ কাৰণে তো এতিয়া গৈ আছোঁ আমি যিটো পুৰণা ব্ৰিজ আছে ন সেইটো মানে ওলমা ব্ৰিজ বুলি কয় লৰি থাকে পূৰা হেংগিং ব্ৰিজ তো সেই ব্ৰিজটোত গৈ আছোঁ এতিয়া সেই ব্ৰিজটোত যাবৰ কাৰণে আহিব লাগে তলদি তো চাব পাৰে তলদি আহি আছোঁ মজাকৈ সেইটো ব্ৰিজে মেইন হয় আচল ব্ৰিজটো চাবলৈ আগতে আহে মানুহ এইটোত কিন্তু বহুতে গম নাপায় এই ব্ৰিজটোকে চাই থৈ গুচি যায় আৰু তো গৈ আছোঁ এতিয়া পুৰণা ব্ৰিজটোত চ' এয়া চাব পাৰে চবেই চাহপাত তুলি আছে তো এয়া চাহপাতৰ কাম কৰি আছে চাব পাৰে পূৰা মানুহ আছে এতিয়া সুধি ল'লে গম পাম নহয় এইটো দলংখনত যাব পাৰিনে পাৰ হৈ যাব নোৱাৰি নে দলংখনৰ ওচৰত যাব খোজকাঢ়ি খোজকাঢ়ি নে চাই পেলাই উভতি আহিম আকৌ এইফালে পাৰি ন চব ফ্ৰেণ্ডছ মানে এটা সুধি ল'লোঁ দলংখনৰ ওপৰত মানে বাইক চলাই যাব নোৱাৰি খোজকাঢ়ি যাব পাৰি দলংখনত তো আমিনো বাইক চলাইতো পাৰ হৈ নাযাওঁ
তো দলংখনৰ পৰা উভতি আহিম তো ভিডিঅ'টো চাই গৈ থাকক মজাকৈ তো দলংখন আছে এইফালে ৰাইট ছাইডত ইয়াতে মানে বহুত চাহপাত তোলা মানুহ আছে তো দেখা পাইছে চব চাহপাত তোলা মানুহ চব চাহপাত তুলি আছে তো মই আজি মানে প্ৰথমবাৰৰ কাৰণে ইমান ওচৰৰ পৰা দেখিছোঁ তেনেকৈ চাহপাত তোলা এনেই ৰাস্তাতে যাওঁতে দেখি যাওঁ তো চাই থাকক ভিডিঅ'টো কেনেকুৱা পায় কমেণ্ট কৰি জনাব তো এখন হৈছে দলংখন চাব পাৰে এখন উলমা ব্ৰিজখন হয় তো ইয়াতে বাইকখন ৰাখি লওঁ অ' মাই গড মই আজিলৈকে মানে উলমা দলং দেখা নাই এখন ফাৰ্ষ্ট মোৰ কাৰণে চাব পাৰে পূৰা জোলনা নিচিনা জ্বলি আহি আছে ভাল লাগিছে ন তুমি নাহাহে এইটো দলঙদি তো এয়া চাব পাৰে মোৰ লগৰ এজন আহি আছে পূৰা নাচি চ' এইখন নদীখন হৈছে কিলিং নদী মানে মই বৰ্তমান আছোঁ গোপালকৃষ্ণ চাহ বাগিচাৰ মাজত তো যিখন উলমা ব্ৰিজ আছে তো দেখা পাইছে ব্ৰিজখন দেখাই দিবা তাত তো ব্ৰিজখন চাব পাৰে এখন উলমা ব্ৰিজৰ ওপৰত আছোঁ তো ব্ৰিজখন মানে অলপ ভাঙা আছে চ' ভাঙাৰ কাৰণে মানে ইয়াতে বাইক লৈ আহিব নোৱাৰি তো ইয়াতে চাইকেল লৈ মানুহ এজন দুজন আহি থাকে তো ইয়াতে লোকেল মানুহ তো তেওঁলোকে মানে চাইকেল লৈ আহিলে কোনো প্ৰব্লেম নাই তো আমি সেইটো কাৰণে মানে আহিব নোৱাৰোঁ তো যেন তেন মানে পাৰ হৈ গৈছিলোঁ অলপমান দূৰ তো তাৰ পৰা উভতি আহিব লগা হ'ল মানে দলংখন পূৰা হিলি থাকে ন তো আমাৰ ভয় লাগে তো সেইটো কাৰণে আধা বাটৰ পৰা উভতি আহিলোঁ তো এইফালে চাব পাৰে মানুহ আহি আছে নদী আহি আছে পূৰা এইটো বাঁহৰ হয় ন এইটো বাঁহ তো চাব পাৰে এখন বাঁহ লৈ আহিছে পূৰা ভূৰৰ নিচিনাকৈ এখন ভূৰ বুলি ক'ব লাগিব তিনিখন ভূৰ আহি আছে পূৰা বাঁহ লৈ পাহাৰৰ পৰা বাঁহ কাটি চাব পাৰে এয়া কি প্লেচ তো ফ্ৰেণ্ডছ মই বৰ্তমান আছিলোঁ এতিয়া উলমা দলংখনৰ ওচৰত তো দেখা পালে এখন উলমা দলংখন আছিলে তো ইয়াৰ পৰা এতিয়া যামগৈ লগৰটোৰ ঘৰত আহঁতগুৰি যাম তো আহঁতগুৰি ভাত খাই চিধা নগাঁও গুচি যাম তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটোত কাৰণ চেনেলটো যিহেতু নতুন হয় নে কি কোৱা একদম মোৰ চেনেলটোত কি কৰিব লাগিব লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব লাগিব এতিয়া যাওঁগৈ আৰু ন যাব লাগে এতিয়া যাওঁগৈ আৰু ইয়াৰ পৰা বাই বাই আজি যাব লাগে